খিচিৰি বনাই আছোঁ আৰু পাঠশালাৰ যে দৃশ্যটো আপোনালোকক দেখাম। আগৰ কেনেকুৱা দৃশ্য আছিল, কেনেকুৱা পাঠশালা আছিল আৰু আজি কেনেকুৱা হৈছে আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। আপুনি চাই লওক কেনেকুৱা বৰ্তমান পাঠশালা। এই হৈছে পাঠশালা, আমাৰ ছাৰে বনাই আছে খিচিৰি। অ' ছাৰ খিচিৰি কেনে হ'ব আজি? আচ্ছা, ধুনীয়া মজা হ'ব না। আমাৰ সৰস্বতী পূজা উপলক্ষে আজি খিচিৰি বনাই আছোঁ। সকলো ষ্টাফে আমি খাম, আজি ভালকৈ খাম। কেনে আজি খিচিৰিটো বনাবা আহি কেনে ভাল লাগছে না? ধৰবা কেনে লাগছে আজি? এক্সিলেণ্ট। তো আপোনালোকে চাব এতিয়া আমাৰ যোনটো আহিছে, যোনটো সন্মুখত আহিছে কেনেকুৱা বঢ়িয়া না? অঁ, পাঠশালাৰ দৃশ্য চাওক আপোনালোকে, কিমান ধুনীয়া লাগে ওপৰৰ পৰা, আপোনালোকে চাই লওক। যে খিচিৰি কেনে হা বঢ়িয়া, অশোক কেনে? তাৰপিছত বাবু কেনে খিচিৰি? নাই নাই দেখা, মুখখন দেখালে একো নাই। কেনে হা? একদম বিউটিফুল। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ভাল লাগিলে কিবা এটা কৰি দিব। আৰু ইয়াতে সমাপ্ত দিলোঁ। জয় আই অসম। এই হৈছে পাঠশালা, আমাৰ ছাৰে বনাই আছে খিচিৰি। অ' ছাৰ খিচিৰি কেনে হ'ব আজি? আচ্ছা, ধুনীয়া মজা হ'ব না। আমাৰ সৰস্বতী পূজা উপলক্ষে আজি খিচিৰি বনাই আছোঁ। সকলো ষ্টাফে আমি খাম, আজি ভালকৈ খাম। কেনে আজি খিচিৰিটো বনাবা আহি কেনে ভাল লাগছে না? ধৰবা কেনে লাগছে আজি? এক্সিলেণ্ট। তো আপোনালোকে চাব এতিয়া আমাৰ যোনটো আহিছে, যোনটো সন্মুখত আহিছে কেনেকুৱা বঢ়িয়া না? অঁ, পাঠশালাৰ দৃশ্য চাওক আপোনালোকে, কিমান ধুনীয়া লাগে ওপৰৰ পৰা, আপোনালোকে চাই লওক। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ভাল লাগিলে কিবা এটা কৰি দিব। আৰু ইয়াতে সমাপ্ত দিলোঁ। জয় আই অসম।